ये हमारा बोगरी टॉल है, मेरे हाथ में ये बोगरी है। अभी हम पार्टी करेंगे। গতিকে ভাইহঁত ফাগুন আহিল, গৰম বাঢ়িল আৰু গৰমৰ আগমনে আমাক নদীৰ পিনে টানি আনিছে আৰু এতিয়া আমি নদীত জঁপিয়াম। মানে ইয়াত তেলচ চেলচ লৈছোঁ, ইয়াত তেলচখন থ'ম, এয়া চৰি। গতিকে ইয়াত তেলচখন থৈ পুৰা নদীত জঁপিয়াই দিম। গতিকে গৰম বাঢ়িছে, নদীলৈ আগমন আমাৰ বাঢ়িছে। আৰম্ভ হৈ গ'ল, প্ৰচণ্ড জঁপিয়াই দিলে। এয়া চাওক, গৰমৰ আনন্দত কেনেকৈ উলা মালৰে গা ধুই আছে ল'ৰাবোৰে। এইবাৰ আমাৰ গাঁৱৰ ষ্টাণ্টমেন পৰাগ দাস পুৰা দি দিব ষ্টাইল। কি দিলে এবেলি বিহুত আমাৰ গাঁৱলৈ আহিবা দেই আৰু চাবোন দি একদম নদীত গা ধুবা দেই। গতিকে এতিয়া জঁপিয়াম। এয়া চাওক কেনেকৈ একদম খৰাই আগবাঢ়া দি আছে হাতী। কল্লা নদীৰ মাজে মাজে মৃগ বহু চৰে। চাওক চুইমিং পুল সত্ৰন দি আছে। এয়া চুইমিং পুল সত্ৰন। এটি 2-2.5 মাহ মান আগতে আপোনালোকক মই এটা ভিডিঅ' দিছিলোঁ, আপোনালোকে চাইছে না চাই নাজানো আৰু। গতিকে আলু ৰুইছিলোঁ তাত, আৰু এইখন বাগানতে মই আলু ৰুইছিলোঁ। গতিকে এতিয়া আলু ডাঙৰ হৈছে, গতিকে একদম বোল্ডাৰ মালদৰা আমেন আলু হৈছে। গতিকে চাওক আহকচোন, চাওক ঠকি লাগি আহিছে আলু। খাব লাগিব একদম থপ থইবা কৰি, একদম আলু ভাজা খাব লাগিব। এয়া চাওক একদম পুৰা মালদৰা মেন দৈত্য আলু। খাব নেকি? খাবৰ মন গৈছে না নাই? আমাৰ খেতিত আলু তোলাৰ পিছত এয়া ৰুইছোঁ বিন, পুৰা একদম বাদাম মটৰ এইগিলাই দিয়ে বিন খাব লাগিব। এই বিন এয়া বিন খাব নেকি? আৰু ইপিনে আছে মটৰ ক'ত? মটৰ ভাই এই ৰাস্তাত যাৱা মটৰ নহয় দিয়ক, এই ঠকি একদম মটৰ লাগিছে। এইগিলা ঠকি মটৰ লাগিছে। খাব নেকি? এটা খাই চাওঁ ৰ'ব কেনে লাগে চাওঁ। আৰু এয়া মটৰ পুৰা উলিয়াই লৈছোঁ, পুৰা একদম মিঠা মটৰ আমাৰ দিয়ক। পুৰা একদম মজা, একদম পুৰা মিঠা মজা লাগছে। গতিকে আমাৰ চব্জি বাগানত আলু তোলাৰ পিছত আমি ৰুইছোঁ এইবাৰ চব্জিৰ মহাজন, চব্জিৰ ৰজা এয়া ৰঙালাওৰ গছ। গতিকে কেনেকৈ শলশলীয়াকৈ আগলৈ বৈ গৈছে চাওক। গতিকে এয়া চব্জি আমি ৰুইছোঁ। আৰু আমাৰ খেতিৰ মাজত আছে এটি টাকলু অংকুল, চাব নেকি একবাৰ? এয়া চাওক টাকলু অংকুল, পুৰা ইয়াক থৈ দিছোঁ আমি খেতিৰ মাজত। পক্ষী চকী গাড়ী পুৰা দাউৰব ইয়াক দেখলি। গতিকে এয়া চাওক সেউজেৰে ভৰা এখনি পথাৰ, জ্বলাবানে চাকি ৰাতি একাকাৰ। লেৰাটকেন মাৰি একদম হেৰাটকেন নদীত ধপাত হাতৰি উঠলো দিয়ক। গতিকে ভিডিঅ' বনোৱাৰ কোনো টপিক নাছিল, সেইকাৰণে কি কৰোঁ, আমাৰ দিনৰ আনন্দখিনি আপোনালোকক দেখুৱাই দিলোঁ। দিনত কেনে আমি মজা কৰোঁ। গতিকে ঘৰৰ পৰা বগৰী গছৰ পৰা বগৰী পাৰি আনিলোঁ, নদীত সমনীয়াৰ লগত খালোঁ, খাই গা চা ধুলোঁ। গতিকে এখিনি দেখুৱালোঁ। গতিকে ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব প্লিজ নাপাহৰিব। আৰু আজি ইয়াতে সামৰোঁ, ধন্যবাদ।